Guys, welcome back to my YouTube channel. আজি আমি জীবন দা আৰু মই এঠাইত যাম। জাগানিৰ নাম কি আছিল? নাগিজুলি পৰে। তামুলপুৰ পাৰ হৈ যাব লাগে। ডোঙাৰগাঁও আৰু নাগিজুলিলৈকে বেছি দূৰ নহয়। গৈ আছোঁ তাইলৈকে 30 কিলোমিটাৰ। এতিয়া আমি আছোঁ ৰঙিয়া তিনিআলিত। দাদাই জীবন দাই ইয়াতে কিবা ল'লে দোকানত। এতিয়া যাব ওলাইছোঁ। মোৰ বাইক লৈছোঁ। এতিয়া যাম আমি। কিমান আৰু ঘৰত সোমাই থাকিম, মাজে মাজে ফুৰিবও লাগে না, অলপ ফুৰি আহোঁ। যাই আছোঁ, দেখুৱাম। সোমাই যাই আছোঁ ঘৰত, আলহী ঘৰত সোমাই যাই আছোঁ। এতিয়া আমাৰ বাইদেউহঁতৰ তাত সোমাম, তাৰপিছত সিহঁতৰ খুড়াহঁতৰ তাত সোমাম। এনেকৈ গৈ আছোঁ। এইটো দি আছা বাবুক গেলি আকৌ নানিলো। হা ক'ত গেল? ক'ত যাবা আজি? গুৱাহাটীত যাবা? কাৰ লগত? অঁ, আমি যাম ইফালে ন। আমি যাম, ফুৰিব যাম। জীৱনক সুধিলোঁ আমাৰ আলহী ঘৰত আৰু সোমাব লগা আৰু ক'তো নাই, চিধাই যা ঘৰত যা। গাইছ আমি আহিলোঁ সোমাই ফালে। এতিয়া আমি ক'তো নৰখিবি আৰু আমাৰ পুৰা চিধা। আৰু বাহিৰত ঘৰ আছিল তৰণী মন্দিৰ ন, কি মন্দিৰ আছিল? কৈ আছোঁ হৰি মন্দিৰ বাইদেউহঁতৰ কাষতে। হেল্ল' গাইজ, আমি বাইদেউহঁতৰ পৰা আহিলোঁ। এতিয়া আৰু ক'তো নৰখোঁ। এইটো হৈছে হৰি মন্দিৰ, চাই লওক। হৰি মন্দিৰ এইটো মস্ত ডাঙৰ ৰাস হয় ৰঙিয়া তৰণীত। আৰু আগত এইখন ফিল্ড, ইয়াতে আমাৰ জুবিন দা আহিছিল আৰু বহুত কেইজন গায়কো আহিছিল ইয়াতে। এইখন চাওক, এইখন ফিল্ড মস্ত ডাঙৰ ফিল্ড, পুৰা ধুনীয়া। আৰু আহিব আপোনালোকে এইবাৰৰ পৰা। দিয়ক পিছে আমি যাই লওঁ। আমি গৈ আছোঁ। আমি তামোলপুৰ আৰ্মি কেম্প পালোঁ। ইয়াতে হেলিকপ্টাৰ পৰে, ইয়াতে জীৱন দা ক'লে ইয়াতে হেলিকপ্টাৰ পৰে। আৰু এইফালে আৰ্মি কেম্প, এইফালে চাই লওক আপোনালোকে। আৰু এইখিনি জেগা না বহুত ঠাণ্ডা গাইছ। এইফালে চাওক, এই বাইদেউহঁতে বহি আছে ধুনীয়াকৈ, গাড়ী দেখিবও পাৰে এতিয়া আৰু আমি নাজানো। বহুত ঠাণ্ডা গাইছ, বহুত ঠাণ্ডা জেগা হয়। আৰু আজি বতৰটো অলপ ঠাণ্ডা, কিবা বৰষুণ দিব চাগে, গম পোৱা নাই। যাই আছোঁ এতিয়া। ইয়াতে হৈছিল ন এইখিনিতে বাইদেউ? হেৰি বড়ো সাহিত্য সভা ইয়াতে হৈছিল ন? অঁ, ইয়াতে হৈছিল বোলে। মই অহা নাছিলোঁ, সেনেকৈ চিনি নাপাওঁ। বহুত বঢ়িয়া জেগা। আৰু গাইছ খুবেই আহল বহল আছে না জীৱন, বহুত আহল বহল গাইছ। আৰু ৰাস্তাবিলাকো বহুত ধুনীয়াকৈ বনাইছে ৰাস্তাবিলাক, চাওক আপোনালোকে, বহুত ডাঙৰ। আৰু তেতিয়া মই অহা নাছিলোঁ, মোৰ লগৰকেইটা আহিছিলে, চনীহঁতে আহিছিলে, কিন্তু মই অহা নাই। কিন্তু বহুত ডাঙৰ এৰিয়া, বাপৰে বাপ। কচুবাৰী আৰু মধ্য ইংৰাজী বিদ্যালয়। গাইছ এইগিলা কচু খেতি, বাপৰে কচু খেতিও কৰে হৈছে গাইছ। এইবিলাক কলৰ বাগান, বাপৰে বাপ। ফাৰ্ষ্ট টাইম গাইছ কচুৰ খেতি দেখা পালোঁ। আৰু কলৰ বাগানটো দেখিছোঁ অলৰেডি আগতে, বাপৰে বাপ। গাইছ আহি আমি বৰলীয়া নদীৰ কাষত ৰখিলোঁ। এইখন মোৰ বাইক, চাই লওক। তাৰপিছত ইয়াতে অলপ এনেই ৰখিলোঁ। এইটো মাথাউৰি আৰু এইটো হৈছে নদী, বৰলীয়া নদী। গাইছ বহুত ঠাণ্ডা, কিন্তু বহুতেই ঠাণ্ডা। তাকে এনেকৈ ৰখি আৰু ইহঁতৰ সৌহঁতৰ ঘৰলৈকে যাওঁ, ডাইৰেক্ট যাওঁ। এনে জীৱন আহি কেনে লাগে? এনে বা ঘৰত আছোঁ, কেনে এটা বহুত ভাল লাগে, বহুত ভাল লাগে নে? এই মালটোতো খৰচ হয়, হা ঠিকে আছে। চাই লওক বিয়া পাতাৰ হেৰি এটা। এতিয়া যাই লওঁ কি ল'লে। মুনুহঁতৰ কাৰণে লৈছে চিপছ, ভাগিন। যাই লওঁ তালৈকে, যাম সেইফালে ফুৰিব, যাই ফালে দেখুৱাম।
ক'ত যাম ক'ত যাম গাইছ নাগৰিজুলি চাহ বাগান নাগৰিজুলি চাহ বাগান আৰু কি কি আছে এনে জেগাত কি আছে বাবু আইলেণ্ড আছে যাই আছোঁ তালৈকে বৰষুণ দিছিল তাৰমানে বৰষুণ দিয়াৰ কাৰণে আমি অলপ দেৰি হ'ল তথাপি যাই আছোঁ এতিয়া আমি তিনিজন ব'ল যাই লওঁ গাইছ তালৈকে হিয়ার বাহির ঘুরে হুয়ানা ঘুরে দিয়ানা প্রেরণা হিয়ারে খাবতি রোয়ানা প্রেমর ফাইনেলি গাইজ আমি নাগৰিজুলিত এণ্ট্ৰি কৰি দিলোঁ এইফালে এখন আছে ব্ৰিজ কি ব্ৰিজ নাজানো আৰু এইফালে আইলেণ্ড তাৰপিছত এনেকৈ আৰু বহুত ধুনীয়া আৰু গাইজ আকাশখন কি ধুনীয়া লগা হৈছে চাওক আৰু এইফালে ভূটান গাইজ মজা আৰু এইফালে আমি এনেকৈ যাই পেলাই চাহপাত বাগানৰ মাজত যাম আৰু সুধিম যদি মানুহ লগ পাওঁ বাছ ইয়াতে আছোঁ এনেকৈ বাইদেউহঁতে চাহপাত ছিঙি আছে এইফালে এনেকৈ সুধি লওঁ যদি একো নকয় সুধি আছোঁ এইবিলাক বাইদেউহঁতে পূৰা চাহপাত ছিঙি আছে আছোঁ গালি পাৰে আমাক অঁ আপুনি আৰু কি চাই নেকি চাও চিতিয়া কৰে তাৰমানে দাদা ইয়াৰ পাতটো যি আছে পাতটো কেতিয়া ছিঙিব পৰা হয় তাৰমানে এইটো 8 দিনত 8 দিনত তাৰমানে এই পাতটো ছিঙি পেলাই বাইদেউহঁতে ক'ত নিয়ে ফেক্টৰীত ল'ব তাৰ ফেক্টৰীৰ পৰা এনেকৈ বনোৱা হয় আৰু চাহপাত আৰু এনেকৈতো খাব নোৱাৰি চাগে খাব নোৱাৰে এইটো আৰু ৰ'দত শুকুৱাই হয় চাগে ন পাতটো নহয় মেচিনত আছে ন অঁ হাবা মাৰিব ঠিক আছে বাৰু দেখোন মানে এনেকুৱা খোজকাঢ়ি গাইজ দাদাজনক সুধি আহিলোঁ আৰু এইবিলাকত চাহপাত বনোৱা হয় তাৰমানে চাহপাতটো আনি ইয়াতে দিয়া হয় আৰু ইয়াতে আমাৰ যি ঘৰত খোৱা চাহপাতটো আছে সেনেকৈ হয় আৰু এইটো কোম্পানীয়ে কোম্পানী বুলি ধৰক আৰু এইবিলাক চাওঁ আৰু এইটো এটা কোম্পানীয়ে আৰু কি আৰু চাই লওক গাইজ আৰু আমি যাওঁ তাৰে মাজত চাহপাত বাগান এই চাহপাত বাগানৰ মাজত কোনো নাই আমি তিনিজন চবফালে চাহপাত কিমান লাগিব অকল চাহপাত চাওক এইবিলাক লৈ যাম গাইজ ঘৰত ফাইনেল এইবিলাক চাওক জীৱন দাহঁতে ফটো মাৰি আছে বহুত ধুনীয়া গাইজ বহুত বঢ়িয়া অঁ কি ক'ম আৰু তামাম হাই হৈ গ'ল চোৱা আমি এতিয়া ঘৰলৈকে যাওঁ ন ঘৰলৈকে যাওঁ পূৰা দেখিবলৈ বিলাক চব চাহপাত কিমান চাহপাত লাগে ব'ল যাওঁ গাড়ী এতিয়া ঘৰলৈকে চোৱা লোৱা হৈ গ'ল এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইজ